নমস্কাৰ বন্ধুসকল, খানমিহলি খণ্ডৰ চতুৰ্থটো খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? লুইচ পেষ্টিউৰ, আলেকজাণ্ডাৰ ফ্লেমিং, ড্ৰেচাৰ, এডৱাৰ্ড জেনাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলেকজাণ্ডাৰ ফ্লেমিং। ২ নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? কফি আন্নান, এণ্টনিঅ' গুটেৰেছ, বেন কি মুন, বাৰাক ওবামা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এণ্টনিঅ' গুটেৰেছ। ৩ নম্বৰ প্ৰশ্নটো হৈছে, সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল? মেছোপটামিয়া, চীন, ৰোম, গ্ৰীক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেছোপটামিয়া। ৪ নম্বৰ প্ৰশ্নটো হৈছে, সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল? নগৰ পৰিকল্পনা, স্থাপত্যবিদ্যা, শিল্প নৈপুণ্য, ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগৰ পৰিকল্পনা। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্ব বেংকৰ প্ৰধান বিষয়া কোন? বেং কি মুন, জিম য়ং কিম, চি জিনপিং, এডৱাৰ্ড স্নোডেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিম য়ং কিম। ৬ নম্বৰ প্ৰশ্নটো হৈছে, ২০২৪ চনৰ অলিম্পিক খেল ক'ত হ'ব? বেইজিং, পেৰিছ, মুম্বাই, দক্ষিণ আফ্ৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেৰিছ। ৭ নম্বৰ প্ৰশ্নটো হৈছে, অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? অভিনৱ বিন্দ্ৰা, নৰ্মান পিটচাৰ্ভ, সুশীল কুমাৰ, ধ্যান চান্দ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মান পিটচাৰ্ভ। ৮ নম্বৰ প্ৰশ্নটো হৈছে, দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1965, 1959, 1951, 1975। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1959। ৯ নম্বৰ প্ৰশ্নটো হৈছে, অসমত কিমানখন চহৰ আছে? 234খন, 265খন, 214খন, 256খন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 214খন। ১০ নম্বৰ প্ৰশ্নটো হৈছে, শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? শিলভদ্ৰ, নীলধ্বজ, ত্যাগসিংহ, ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্যাগসিংহ। ১১ নম্বৰ প্ৰশ্নটো হৈছে, নিমিলা অংক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? 1955 চনত, 1960 চনত, 1950 চনত, 1972 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1955 চনত। ১২ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোনটো লোকনাট্য অনুষ্ঠানৰ মূল গায়কজন গীদাল বুলি কোৱা হয়? কুশান গান, ওজাপালি, পুতলা নাচ, খুলীয়া ভাৱৰীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুশান গান। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল? 1983 চনত, 1975 চনত, 1973 চনত, 1990 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973 চনত। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? যোৰহাট, নগাঁও, নলবাৰী, আমিনগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। আজিৰ খণ্ডৰ শেষৰটো তথা ১৫ নম্বৰ প্ৰশ্নটো হৈছে, সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল? ৰাজবালা দাস, আইদেউ সন্দিকৈ, ইন্দিৰা মিৰি, কনকলতা বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজবালা দাস। বন্ধুসকল, আপোনালোকলৈ বুলি আজিৰ খণ্ডটোৰ প্ৰশ্ন হৈছে, ধৰ্ম নিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ কোন নং সংশোধনীত সন্নিৱিষ্ট কৰা হৈছিল? আৰু লগতে যোৱাটো খণ্ডৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে, সৰস্বতী নদীখন ঋগ্বেদৰ ৪৫টা শ্লোকত উল্লেখ আছে। গতিকে ঋগ্বেদৰ ৪৫টা শ্লোকত উল্লেখ থকা নদীখনৰ নাম হ'ল সৰস্বতী নদী। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেন্তে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ বাবে মুঠেই বিনামূলীয়া যদিও আমাৰ বাবে ই বৰ মূল্যৱান। গতিকে আপোনালোকৰ এই বহুমূলীয়া ছাবস্ক্ৰিপশ্যনটোৰে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ বন্ধুসকল বিদায় মাগিলোঁ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।